আছে নিশ্চয় সকলোৱে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিৰিবিলি সময়লৈ আচলতে কালি হঠাতে মাৰ ঘৰলৈ আহিব লগা হ'ল ৰাতিয়ে কিয় আহিব লগা হ'ল সেয়াও আপোনালোকক ক'ম বাৰু আৰু আজি মাৰ ঘৰলৈ আহি কি কৰিলোঁ কি মানে কলৈ গ'লোঁ সকলো দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু মাহঁতৰ ঘৰৰ পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গাঁৱৰ পৰিৱেশটো অলপ দেখুৱাই দিব এইটো মোৰ ডাঙৰ ভতিজা ইয়াৰ নাম আৰোহণ আমি ঘৰত মুনু বুলিয়ে মাতোঁ হাই কৈ দে হাই গাঁৱৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ আৰু কেনেকুৱা লাগিছে ক'ব আপোনালোকে আমি এতিয়া ফিচাৰী পাৰলৈ যাবলৈ ওলাইছোঁ আজি তাত সৰুকৈ খানা এটা আয়োজন কৰিছে আহকচোন যাওঁ আমাৰ ফিচাৰী পাৰলৈ আপোনালোকক সকলোকে দেখুৱাওঁ আমাৰ ফিচাৰীটোনো কেনেকুৱা কি আছে তাত আহক যাওঁ সকলোৱে পাই গ'লোহি ফিচাৰী পাৰ এইটো এটা ফিচাৰী আৰু এইফালে আৰু এটা আছে দেউতা ইয়াত কাম কৰি আছে এইফালে আচলতে কথাটো এনেকুৱা ধৰণৰ হ'ল ফিচাৰীটো আমাৰ ঘৰৰ পৰা প্ৰায় আধা কিলোমিটাৰমান দূৰত হ'ব আৰু ইয়াত তেনেকৈ থকাৰ ব্যৱস্থা কৰি লোৱা হোৱা নাছিলে গতিকে কিছুমান দুষ্ট মানুহে আহি ফিচাৰীৰ পৰা মাছ চুৰ কৰি লৈ গৈছে আৰু যেতিয়া এই খবৰটো দেউতাহঁতে পালে তেতিয়া ইয়াত থকাৰ ব্যৱস্থা কৰি লৈছে আচলতে এইফালে এনেকৈ তম্বু তৰি লৈছে আৰু মাছখিনি যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু আজি আমিও আহিছোঁ সেইকাৰণে ফিচাৰী পাৰতে দেউতাহঁতে ক'লে আৰু খানা এটা খাওঁ বুলি সেইকাৰণে আহিলোঁ আৰু পিকনিকৰো আৰম্ভ হৈ গৈছে ইতিমধ্যে আৰু দেখুৱাই যাম চাই থাকিব আপোনালোকে দেখিছে মোৰ পাছফালে থকা ধাননি পথাৰখনো আমাৰেই দেউতাই বহুত কষ্ট কৰি ধান খেতি কৰিছে আৰু সেই ঘৰটো দেখিছে নহয় সেইটোৱে আমাৰ ঘৰ আৰু ফিচাৰীৰ পাৰলৈ বহুত দূৰ হয় আচলতে গতিকে দুষ্ট মানুহে বৰ সুবিধা পাইছে আচলতে মাছ চুৰ কৰি নিবলৈ আৰু সেইবাবে এই ব্যৱস্থা লোৱা হৈছে আৰু হেৰি দেউতাৰ বহুত সপোন জড়িত হৈ আছে এই ফিচাৰীৰ লগত আৰু সৰুৰ পৰা হাড়ক মাটি কৰি আচলতে কষ্ট কৰি এই ফিচাৰী এই হওক বা খেতিয়েই হওক বহুত সপোন মানে জড়িত হৈ আছে এইবিলাকৰ লগত আৰু বহুত কষ্টও অৱশ্যে দেখিবলৈ পাইছে যি সপোন দেখিছিলে দেউতাই কিন্তু সেই সপোন এতিয়াও সম্পূৰ্ণ হৈ দেউতাৰ যি সপোন আছিলে সেয়া এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই আৰু কি কাৰণেনো এয়া সম্পূৰ্ণ হৈ উঠা নাই আমি দেউতাৰ মুখেৰে জানো নহয় জানো আহক তেতিয়াহ'লে মোৰ দেউতা শ্ৰী যাদৱ গগৈ তেওঁৰ লগত চিনাকি কৰাই দিছোঁ নমস্কাৰ গতিকে সকলো মানুহৰে সপোন থাকে গতিকে মোৰো আছিলে এটা সপোন যে মই সৰুকালৰ পৰা মই মাছ তেনেকৈ মই সৰু সৰু ফিচাৰীতে পুহিছিলোঁ গতিকে এটা মানে মাছৰ প্ৰতি মোৰ বিৰাট এটা হেৰি আছিলে মই ফিচাৰীও খুলিম আৰু এটা ফাৰ্মিং ছিষ্টেমত মই গোটেই বস্তুটো কৰিম ইয়াকে লৈ মই চৰকাৰৰ ওচৰত মই 2017 চনতে এখন আবেদন কৰিছিলোঁ ঠিক মোৰ এটা পুঁজি সামান্য বুলি ক'ব লাগিব মই 3 বিঘা মাটি ফিচাৰী খান্দিছোঁ গতিকে 1,19,000 টকা চৰকাৰে চেংচন কৰিলে এককালীন সাহায্য হিচাপে
কিন্তু দুৰ্ভাগ্যৰ বিষয় যে মোক পইচা প্ৰথম কিস্তিটোত 22,000 দিলে পুখুৰীটো খনন কাৰ্যত খটাবলৈ, আৰু দ্বিতীয় কিস্তিত দিলে মোক 49,000 টকা। কিন্তু 1,19,000 টকা বাকী পইচাটো ৰাখি দিলে যে মাছৰ পোনা দিম আৰু দানা দিম। কিন্তু মইতো এটা সাধাৰণ খেতিয়ক, মাটি 6 বিঘা খেতি কৰি মই পোহপাল দিওঁ মোৰ নিজৰ পৰিয়ালটো। গতিকে মই সেইখিনিতে অলপ থমকিবলগীয়া হ'ল যে মোক পোনাও নিদিলে আৰু দানাও নিদিলে। কিন্তু আজি 17 চনৰ পৰা ইমান আজি 21 চন পাই গ'ল। গতিকে মোৰ সপোন ভাগেই ৰৈ গৈছে। মোৰ এটা বিৰাট ফাৰ্মিং ছিষ্টেমত মই কৰিছিলোঁ গোটেই বস্তুটো, এইটো যাতে ইয়াত পিগাৰী হয়, ইয়াত যাতে কুকুৰা হয়, ইয়াত যাতে হাঁহ পালন কৰিব পাৰি আৰু গৰু গাই ইয়াত পুহিব পাৰি। মই ঠিক তেনেধৰণেই মই এই ঘৰৰ ভেটিয়ে ইয়াত তৈয়াৰী কৰিলোঁ। আপোনালোকে চাব পাৰে মই এতিয়া সাধাৰণ তম্বু এটা কৰি লৈছোঁ, যিটো মোৰ ঘৰ দুৱাৰ বনাই এতিয়াও নহ'ল। এই পুখুৰী পাৰবিলাক এতিয়াও মোৰ হাবি বন গজিলে, কিন্তু পুখুৰীত মোৰ মাছ আছে। এতিয়া মাছ আছে, মই বহু কষ্ট কৰি পোনাকেইটা কিনিবলৈও মোৰ হাতত পইচা কেতিয়াবা অভাৱ হয়। গতিকে পোনাটো ঘপকেনে ইয়াত পোৱা বস্তু নহয়ও। তথাপিতো মই যেনে তেনে পোনা কেইটামান যোগাৰ কৰি মেলিছোঁ। তাকো এই ঘৰৰ পৰা অলপ আঁতৰ হয়, আপোনালোকে বুজি পাইছে আগৰ বক্তব্যটোত। ঘৰৰ পৰা আঁতৰ হোৱাৰ কাৰণে অলপ বদমাচি মানুহ থাকে, 2-4টা ধৰি নিয়ে, এনেকুৱাখন হৈ থাকে। গতিকে আজিৰ পৰা মই ইয়াত থাকিম বুলিয়ে এই তম্বুটো তৰি লৈ ইয়াৰ পৰা আজি ইয়াতে থাকিম বুলি মই হেৰি কৰিছোঁ। এতিয়া সেয়াই যা যোগাৰ চলি আছে। আৰু যিহেতু ইয়াত দেউতাহঁতে থাকি ল'ব, গতিকে কিছুমান নিয়ম নীতিও কৰি ল'ব লাগিব। কাৰণ আপোনালোকে দেখিছে যথেষ্ট হাবি আছে ইয়াত, আৰু কাষতে নৈ আছে, এৰাসুতি আছে, পুখুৰী আছে। আৰু যিয়ে নহওক, লাগিলে অন্ধবিশ্বাস বুলিও ক'ব নোৱাৰি, বাহিৰা কিবা কিবি এইবিলাক থাকেও, আৰু নাথাকে বুলিও ক'ব নোৱাৰি। আচলতে যদি ভগৱান আছে তেন্তে ভূত প্ৰেতো আছে। আৰু সেই গতিকে আজি ইয়াত এনেকৈ সৰু সুৰাকৈ আৰু চাকি ধূপ জ্বলাই পিনি ইয়াত দেউতাহঁতে আজিৰ পৰা ইয়াত থাকিব, যাতে মাছখিনি সুৰক্ষিত কৰি ৰাখিব পাৰে। আৰু তাৰ বাবে আমিও আহিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। আৰু যদিহে পাৰোঁ, কাৰণ দেউতাৰ লগতে আমাৰো সপোন আছিল যে ফিছাৰীটো ভালকৈ উন্নয়ন কৰিব পাৰি। কাৰণ ফিছাৰীটোৰ লগত অকল আমাৰ ঘৰখনেই নহয়, আৰু বহুতো মানুহ জড়িত হৈ আছে, যাৰ পৰিয়ালো চলি আছে। গতিকে তেওঁলোকৰ কাৰণেও বা আমাৰ নিজৰ কাৰণেও সকলোৰে যাতে সপোনবিলাক পূৰণ হয়, তাৰ কাৰণে আশীৰ্বাদ কৰিব। আৰু দেউতাকো শক্তি দিব, যাতে তেওঁৰ যি সপোন আছিলে সেয়া পূৰণ কৰিব পাৰে। সেয়াই মোৰ অনুৰোধ। আৰু আগলৈ চাই থাকিব আৰু কি মস্তি কৰিলোঁ। তেতিয়ালৈকে আহিছোঁ। এতিয়া আমাৰ পিকনিক খাই হৈ গ'ল। আমি এতিয়া ঘৰলৈ যাবলৈ যোজা কৰি আছোঁ। এয়া আমাৰ আইতা, নবৌ, দেউতা, নবৌ। এইফালে গছৰ তলত মা মুখখন ওলাই থকা নাই, মা। আৰু এয়া আমাৰ পাচি লৈ আহিছে, এয়া নবৌ। আৰু আমাৰ এইজন তম্বুৰ ওচৰত দদাইদেউ। এতিয়া আমি সকলোৱে ঘৰলৈ যাম, আৰু বাকীডোখৰ পাছত দেখাম। মা বাই বাই, বাই। গাড়ী ঘূৰাইছে আৰু আমাৰ ড্ৰাইভাৰে। মনু বাই বাই। তুমি বাই বাই। আমাৰ গাড়ী ষ্টাৰ্ট দিলেই। উঠিলো, এতিয়া যাওঁগে দেই। বাই বাই। এতিয়া সময় প্ৰায় 6:10 গৈছে, আৰু আমি আহি ঘৰ পালোহি। ঘৰ পায়েই প্ৰথমে মই ভিডিঅ'টোৱে ষ্টাৰ্ট কৰিছোঁ। আৰু যদিহে আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে, তেন্তে লাইক কমেণ্ট কৰিব। আৰু যদিহে ভাবে যে দেউতাৰ সপোনবোৰে ফল ধৰক, দেউতাৰ সপোনবোৰ আগুৱাই যাওক বা পূৰণ হওক, তেন্তে ইমানেই শ্বেয়াৰ কৰিব, যাতে বহুত শ্বেয়াৰ কৰিব, যাতে এনে এজন ব্যক্তি বা এনে এজন বিষয়াৰ কাষ পাই গৈ ভিডিঅ'টো, যাতে দেউতাক অলপ সহায় সহযোগিতা কৰিব পাৰে, অনুপ্ৰেৰণা যোগাব পাৰে এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত। তাৰ কাৰণে শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলটি
এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে তলৰ ৰঙা বটনটো দবাই ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ আহিম অন্য এটি ভিডিঅ'লৈ তেতিয়ালৈকে ধন্যবাদ